ডিম্পু বৰুৱা অসমৰ প্ৰত্যেকটা পৰিয়ালৰ এটা চিনাকি নাম। ছাবস্ক্ৰাইবাৰ, ইনকাম, ভিউজ, লাইকছ এইবোৰেৰে বহুত কথা ক'লেও ইউটিউব চোৱা অসমীয়া মানুহবোৰৰ মেক্সিমাম মানুহে এইটো বস্তু মানে যে অসমৰ 1 নম্বৰ ইউটিউবাৰ বুলি ক'লে ডিম্পু বৰুৱাৰ নাম আহিব। কি কাৰণত তেওঁৰ ভিডিঅ'বোৰ ইমান ফেমাছ? কি কাৰণত তেওঁৰ ভিডিঅ'বোৰ বেলেগতকৈ অলপ বেলেগ? আমি তেওঁৰ চেনেলটো অলপ এনালাইচিছ কৰি তেওঁৰ ভিডিঅ'বোৰৰ ফেমাছ হোৱাৰ 4টা কাৰণ ইয়াত উল্লেখ কৰিব চেষ্টা কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিব, কাৰণ যিটো পইণ্ট নম্বৰ 4 সেইটো আপোনাৰ ভিডিঅ'টোত বেছি ভিউজ পাবৰ কাৰণে বহুত বেছি সহায় কৰিব পাৰে। ডিম্পু বৰুৱাই প্ৰথম ভিডিঅ' দিছিলে 19 জুলাই 2017 চনত। ভিডিঅ'টো আছিলে চাইকেলেৰে নলবাৰী ঘূৰাৰ। দ্বিতীয় ভিডিঅ' ছেপ্টেম্বৰ 10, 2017 আৰু তাৰ পিছৰ পৰা প্ৰত্যেক সপ্তাহত অন্ততঃ 2টা বা 3টা ভিডিঅ' তেওঁ দি আহিছে। 2017 চনৰ পৰা এতিয়ালৈকে হ'ল 2021, 4 বছৰ কণ্টিনিউৱাছলি প্ৰত্যেক সপ্তাহত 3টা ভিডিঅ' বনোৱা সহজ কথা নহয়। যদি আপুনি ইউটিউবত গ্ৰ' কৰিব বিচাৰে তেনেহ'লে এই যিটো ধাৰাবাহিকতা সেইটো আপুনি ৰাখিবই লাগিব, আৰু যেতিয়া আপুনি ধাৰাবাহিকতা ৰাখিব তেতিয়াহে আপুনি সফল হ'ব ইউটিউবত। তেওঁ ভিডিঅ' বনাইছে সাধাৰণ মানুহৰ কাৰণে। প্ৰথম যিবোৰ ভিডিঅ' আছিলে তেওঁৰ তাৰ টপিকবোৰ আছিলে ফোন বা ইউটিউবৰ বিষয়ে। তাৰে কেইটামান মই এক্সাম্পল আপোনাক ইয়াত দেখাইছোঁ। এটা ভিডিঅ' বনাইছিলে 5Gৰ ওপৰত, এটা ভিডিঅ' বনাইছিলে ইণ্টাৰনেট কেনেকৈ কাম কৰে, এটা ভিডিঅ' বনাইছিলে ফোনৰ মেগাপিক্সেল কি। সেইবোৰ ভিডিঅ' মানুহে নিজৰ লগত এটা ৰিলেট কৰিব পাৰে, সেইকাৰণে মানুহে সেইবোৰ ভিডিঅ' চোৱাৰো পচিবিলিটি বহুত বেছি। চ' তেওঁৰ ভিডিঅ'ৰ কণ্টেণ্ট আৰু টপিকছ বহুত বেছি ভাল লাগে, আৰু এইটো লাহে লাহে আপুনি কাম কৰাৰ পৰা আহিব। চ' আপুনি 1 নম্বৰ পইণ্ট যিটো আমি কৈছিলোঁ ধাৰাবাহিকতা, আৰু 2 নম্বৰ পইণ্ট, এই দুটাৰ কাৰণে আপুনি বহুত সময় ইউটিউবক দিব লাগিব, আৰু তেতিয়াৰ পৰাহে আপুনি আহিব। ডিম্পু বৰুৱাৰ ভিডিঅ'বোৰ চালে প্ৰথম ভিডিঅ'টোৰ পৰাই তেওঁ ইউটিউবৰ টেগছ ইউজ কৰিছে, আৰু এই টেগছবোৰে আপোনাক ইউটিউবৰ চাৰ্চত প্ৰথমতে দেখাবৰ কাৰণে বহুত সহায় কৰে। কোনোবাই চাৰ্চ কৰিলে যাতে আপোনাৰ ভিডিঅ'টো ওপৰত আহে তাৰ কাৰণে আপুনি টেগ ইউজ কৰাটো বহুত জৰুৰী। সেইটো কাম ডিম্পু বৰুৱাই বহুত ভালকৈ কৰিছে, আৰু তাৰ কাৰণে তেওঁৰ ভিডিঅ'বোৰ ৰেংকিঙত বহুত ওপৰত যোৱাটো চান্স বহুত বাঢ়ি গৈছে। যেতিয়া আপোনাৰ মোবাইলত ইউটিউবত এটা ভিডিঅ' আহে, আপুনি প্ৰথমতে কি লক্ষ্য কৰে? ভিডিঅ'টোৰ থাম্বনেইলটো, আৰু তাৰপিছত ভিডিঅ'টোৰ টাইটেলটো। থাম্বনেইল আৰু টাইটেল বহুত ইম্পৰ্টেণ্ট। আপুনি যদি ডিম্পুৰ প্ৰত্যেকটা ভিডিঅ' চায়, প্ৰত্যেকটা ভিডিঅ'ত এটা বস্তু লক্ষ্য কৰিব, তেওঁৰ থাম্বনেইলত তেওঁৰ নিজৰ ফটোখন থাকে। মই আপোনাক এটা এক্সাম্পল দিওঁ, চাওক। এইখন যিটো ভিডিঅ', ইয়াত থাম্বনেইলটো কি হয়, ষ্টপ ইট, আৰু তেওঁৰ মুখৰ এটা এক্সপ্ৰেছন, তেওঁৰ মূৰত হাতটো দি আছে টেনশ্যনত থকা হিচাপত। তাৰ টাইটেলটো চাওক, ষ্টপ আস্কিং মি এবাউট কি তেওঁ লিখা নাই। তাৰ মানে কি, আপুনি যেতিয়া ভিডিঅ'টো দেখিব আপুনি কি ভাবিব, কি টপিকৰ ওপৰত কথা পাতি আছে, সেই এটা উৎসুকতা মনত আহিব, আৰু তাৰ পৰাই আপুনি ভিডিঅ'টো ক্লিক কৰাৰ পচিবিলিটি বহুত বেছি। আপুনি যদি ভিডিঅ' বনায়, আপোনাৰ ভিডিঅ'টোৰ কাৰণে আপুনি থাম্বনেইলটো ভাল কৰাটো বহুত বেছি জৰুৰী হৈ আছে। এইকেইটা মই আপোনাক 4টা পইণ্ট ক'লোঁ। আপোনাৰ কি মতামত আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।